হাই গাইজ নমস্কাৰ লগতে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ। তো আজি ভিডিঅ'টো বানপানীৰ বিষয়ে বনাবলৈ গৈ আছোঁ। তো এতিয়া আছিলোঁ মই দোকানত বৰ্তমান। তো আজি 2 নম্বৰ দিন। তো আজি তাকে ঘৰৰ ফালে এপাক যাওঁ বুলি ভাবিছোঁ। পানী কেনেকুৱা অৱস্থা হৈছে কি হৈছে যাওঁ বুলি ভাবিছোঁ। তো পানীটোতো বাঢ়ি আছে বাৰু। তো তাকে আপোনালোকক দেখাই দিম, আপোনালোকে চাই থাকিব। তো গাইজ এতিয়া আহিলোঁ ঘৰলৈ বুলি বাইকখন থৈ দিলোঁ। পুৰা চোতালত পানী। পুৰা অৱস্থা ঘৰৰ ভিতৰত পুৰা সোমাই গ'ল। গৈ আছে পানী বস্তু পাতিবোৰ পুৰা ওপৰত থৈ দিয়া হৈছে আৰু এনেকে অৱস্থা নাইকিয়া হৈ গ'ল। দুখৰে বেদনা। এইফালে আছিলে আমাৰ ছাগলী গঁৰাল, চব ডুবি এদাই হ'ল, পুৰা পানী গৈ আছে। এইফালে মোৰ কিবা কিবি অলপ আছিলে, চব উটি গ'ল। তো গাইছ এতিয়া গোটেই ফিল্ডটোৱে বাগৰিব ধৰিলে। তো সেইফালেতো পুৰা সেই স্পীডত গৈ আছে পানী। ঘৰ চৰত গোটেই সোমাই এদাই হ'ল। এইফালে পুৰা নদী বৈ থকা গোটেই বৈছে। জেউৰা চেউৰা ভাঙি মেলি মানে যি পাইছে চব মহতিয়াই নিছে আৰু। তো এইফালে দেখিছে কেনেকে বাগৰিছে পানী। আমাৰ ঘৰ ভিতৰ চিতৰেদি বাগৰি গৈছে মানে। তাৰপৰা এইটো গোটেই ফিল্ডত উঠি গ'ল। এতিয়া লাহে লাহে বাঢ়ি আছে, কমা আমি যোৱাই নাই এইফালে। আৰু ইফালে দেউতাই ছাগলীবোৰ পূৰা পাৰ কৰি আছে। গৰু বাৰু গুচি যাব পানী হ'লেও, আৰু গৰুবোৰ গ'লেই। এতিয়া ছাগলীবোৰ নি আছে। মই এপাক চাম বুলি আহিলোঁ, দোকানত আছিলোঁ। এতিয়া আকৌ যাম দোকানলৈ। তো গাইজ গোটেই পানী হৈ গ'ল আৰু। তো এতিয়া ছাগলী উঠাই নিবলগীয়া হৈছে, ছাগলী পূৰা পাৰ কৰিবলগীয়া হৈছে। এইফালে পূৰা পানী দেখিছে, গোটেই ফিল্ড পানী হ'বই আৰু। কি হ'ল? হা কি হ'ল? তাৰপৰা দেখিব পাৰিছে আপোনালোকে কেনেকৈ আহিছে বাৰু পানী। ছাগলী পাৰ কৰিছোঁ আৰু ধৰিলোঁ। ছাগলী তাগলীবোৰ চব মথাউৰিলৈ নিলোঁ, নি মেলি বান্ধি থলোঁ, পাৰ কৰিলোঁ ধৰি মেলি। এতিয়া আকৌ ঘৰলৈ গৈ আছোঁ। তো এইটো গোটেই ফিল্ডটো উঠি গৈছে আৰু লাহে লাহে অকণমান বাকী আছে, আৰু সেইটো অলপ পাছত দেখাই আছোঁ আপোনালোকক। পূৰা নামঘৰ ভাঙি গ'ল। তো এতিয়া বাইকখন পাৰ কৰি আছোঁ, আৰু পানী বেছি হোৱালৈকে নথওঁ। তো সেইকাৰণে আগতে পাৰ কৰি দিছোঁ। লাগিলে খোজকাঢ়ি পাৰ হ'ম বুলি ভাবিছোঁ, আৰু সেই বুলিয়ে বাইকখন আগতে পাৰ কৰি ল'লোঁ, নহ'লে পানীৰ সোঁতত পাৰ কৰিবলৈ দিগদাৰ হ'ব। এইটো মথাউৰি, আৰু অলপ পিছত মথাউৰি বৰুৱাই হ'ব। অঁ So hello friends, हमरा ये साथ में गो हां है हां के बरोबर बोल है मेनू जो पे
পুৰা নামঘৰ ভাঙি এদাই হৈ গ'ল আমাৰ গোহালি চোহালিবোৰ পুৰা ডুবি গৈছে ঘৰৰ ভিতৰতো পুৰা পানী তো এতিয়া আমাৰ ঘৰৰ অৱস্থা দেখাই দিছোঁ অলপ বাহিৰৰ পৰা তো পানী বাঢ়িয়ে আছে মানে বাঢ়িয়ে আছে তো কমা নাম লোৱাই নাই তো এতিয়া ঘৰৰ পৰা বস্তু চস্তু অলপ উলিয়াই থকা হৈছে মানে বেছি পানী বাঢ়িব বুলি ভবা নাছিলোঁ তো যিমানখিনি বাঢ়িছে মানে বহুত পানী বাঢ়িছে তো এতিয়া উপায় নাই আৰু আহি ঘৰৰ বস্তুখিনি অলপ খালী কৰিবলগীয়া হৈছে আৰু সহায় কৰা পানী ঢুকা হেৰি কেইটামান তো আপোনালোকে দেখি পাইছে হ'বলা অথনিতকৈ পানী কিমান বাঢ়ি গ'ল ঘৰৰ ভিতৰত পূৰা সোমাই গ'ল আৰু ঘৰৰ ভিতৰতে এআঁঠমান পানী হৈ গৈছে তো আপোনালোকে নিশ্চয় দেখি পাইছেই তো এইফালে ফিল্ডত বস্তু উলিয়াই থকা হৈছে পুৰা পানী অভাৰ হৈ গৈছে তো আৰু ধেৰ এইফালে ঘৰৰ পৰা এতিয়া পুৰা বস্তু ওলাই থাকিবলগীয়া হৈছে পুৰা বিচনা চিচনা পাৰ হৈ ডুবি এদাই হৈ গ'ল তো এতিয়া অৱস্থা নাই মানে আৰু গাইছ একদম কি ক'ম আৰু ঘৰৰ ভিতৰত দেখিছোঁ পুৰা এককালমানলৈকে পানী এইফালে হাঁচি দে এইফালে সেইটেই বুলবক এই কেলা ভৰিয়ে সোমাই গৈছে অ ভাই এইফালে পঠালি কৰ আৰে অঁ এই দে সেইটো ৰচান ভাই টানি লৈ যা নহ'লে উঠি যাব ভাইটি ধৰি দিয়া आराम से এখন চলাই দে এটা টান দেব কর এফালে পেলা এফালে এখন নেলাগে এখন বেয়া ভঙা এখন লৈ যাওঁ নেকি এখন ভঙা এখন কাম নাই এখন নোমোৱে সেইখন বাচন বৰ্তন লৈ যাওঁ নেকি সেইকেইটা নেলাগে भाई लाइफ मत करो ऐसा পানী ভৰাৰ কাৰণে আমি এইটো ঘৰ খালী কৰিছো সহায় কৰিলো দাদা সহায় কৰিলো আৰু আমাৰ ক্ষেত্ৰী ককা টিমটোক সহায় কৰা টিমটোক দেখাই দিম আকৌ সহায় কৰা সহায় কৰা টিমটো দেখাই দিম আকৌ এইটো সহায় কৰা ৰন্ধুক দেখাব লাগে ৰন্ধুক তো এতিয়া ঘৰৰ পৰা বস্তুবোৰ উলিয়াওঁতে ৰাতিয়ে হৈ গ'ল আৰু বস্তুবোৰ এতিয়া সৌ মানুহ ঘৰত নি থকা হৈছে সেই অলপ আগফালে এতিয়া নি আছোঁ মানুহ ঘৰত থৈ দিব লাগিব তো বহুত বেয়া পৰিস্থিতি মানে কি ক'ম আৰু উপায় নাই তো এতিয়া মানুহ ঘৰত আনি ধুনীয়াকৈ বাহিৰতে থৈ দিছোঁ আধা বস্তু ভিতৰতো থোৱা আছে আধা বাহিৰত থৈ দিছোঁ আৰু যোনখিনি মানে ডাঙৰ বস্তুখিনি এইখিনি বাহিৰতে থৈ দিছোঁ ফাইনেলি ঘৰৰ সকলোখিনি বস্তু ওলোৱা হৈ গ'ল বহুত কষ্টৰে আৰু গাঁৱৰ সকলোখিনি মানুহ যিমান সহায় কৰা আৰু বন্ধু কেইটামান সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ